স্বাগতম জনাইছোঁ সমলৈলৈ। সমলৈ মাহেকীয়া ই আলোচনীৰ সম্পাদক মই অৰুণ কোঁৱৰে আপোনালোকলৈ আজি লৈ আহিছোঁ অসমীয়া লোকসাহিত্যৰ এক অন্যতম সম্পদ কেইটিমান ফকৰা যোজনা। আহকচোন ফকৰা যোজনা কেইটিৰ মাজলৈ যাওঁ। অগ্নি, ব্যাধি, ঋণ এই তিনিৰ নেৰাখিবা চিন। অতিৰ লগত যতি মৰে, উলুৰ লগত বগৰী পুৰে। অভ্যাসৰ নৰ, কৰ্ণপথে কৰে হৰ। আপদৰ বন্ধু, আকালৰ মাত এই দুয়োটাই নোপোৱা হঠাৎ। ইয়াতে থাকিবা ৰৈ, এখনি হাঁচতি বৈ থৈ আহিছোঁ সোমাই আনিবাগৈ। উদঙীয়া গৰু, ঢাকন নথকা চৰু, উধনীয়া ভেম, উৰণীয়া প্ৰেম। এইবেলি বানেহে বান, বাৰীৰ ভলুকা কাটি আন। ওখকৈ চাং পাতি তাতে থৈ যাম ধান। এডালি কাটিলোঁ ৰেতে ওতেও, তাৰে বান্ধিলোঁ বুন্দা মেও। এডালি কাটিলোঁ সোঁমাজ ৰাতি, তাৰে বান্ধিলোঁ দঁতাল হাতী। এডালি কাটিলোঁ সৰু, তাৰে বান্ধিলোঁ দমৰা গৰু। এঘৰৰ পাটনাত এঘৰৰ জৰি, এঘৰৰ পানী তোলে ঘটং মটং কৰি। কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ। মাকৰ ঘৰত জীয়াৰী বাঢ়ে, পথাৰত বাঢ়ে ধান। কঁহাৰে গঢ়ে কাঁহী বাতি, কেঁচুৱা নিচুকাবা হাঁহি মাতি। কথাৰ মূৰত কঠীয়া, সৰিয়হৰ মূৰত তেল। যাৰ ঘৰত জীয়ৰী আছে তাৰ ঘৰত মেল। কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমে খালে। কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকে ভকালে। ধন্যবাদ, পুনৰ লগ পাম সকলোকে।